কণীহঁত মই সাধুলৈ পুনৰ আহিলোঁ। আজি মই তোমালোকক জ্ঞানী ঋকিৰ সাধু ক'ম। জ্ঞানী ঋকি আৰু সুন্দৰী ৰাজকুঁৱৰীৰ সপোন কিদৰে বাস্তৱ হৈছিল শুনোচোন আহা। এই সাধুটোৰ পৰাই জনা যায় জ্ঞানে মানুহক জীৱনত আগবাঢ়ি যোৱাত কিমান সহায় কৰে। জ্ঞানী লোকক সকলো আদৰো কৰে। তোমালোকে সাধুটো শেষলৈকে মন দি শুনিবা দেই। জ্ঞানী ঋকি। বহুত বছৰৰ আগতে এখন সৰু ৰাজ্যৰ এজনী ৰাণীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। সন্তানটি দেখাত বৰ কুৎসিত আছিল, মানে দেখাত অতি বেয়া আছিল। ল'ৰাটোৰ সন্মুখৰ ফালে মূৰত একোছা চুলিৰ থোপা আছিল। এই থোপাটো কাটিলেও পুনৰ বাঢ়ি আহিছিল আৰু এই চুলিৰ থোপাটোৰ বাবেই দেখাত বেছিহে বেয়া লাগিছিল। ৰাণীৰ তাক লৈ বৰ দুখ আছিল। কিন্তু এদিন এজনী পৰীয়ে আহি ৰাণীক ক'লে, তোমাৰ ল'ৰা যদিও দেখাত বেয়া কিন্তু অত্যন্ত জ্ঞানী হ'ব আৰু লগতে তাৰ এটা শক্তিও থাকিব যে তাৰ জ্ঞান আন কাৰোবাক দিব পাৰিব, যাক সি সঁচা অন্তৰৰ পৰা ভাল পায়। পৰীৰ কথা শুনি ৰাণীৰ বৰ ভাল লাগিল। ৰাণীয়ে ল'ৰাটোৰ নাম থৈছিল ঋকি। ঋকিৰ মূৰৰ সন্মুখত থকা চুলিৰ থোপাটোৰ বাবে সকলোৱে তাক চুলিৰ থোপা থকা ঋকি বুলিয়েই জানিছিল। ঋকি লাহে লাহে ডাঙৰ হৈছিল। সকলোৱে মন কৰিছিল যে পৰীয়ে কোৱাৰ দৰে ঋকি বৰ জ্ঞানী আৰু বুদ্ধিয়ক আছিল। ঋকিৰ জ্ঞান আৰু বুদ্ধি দেখি সকলোৱে আচৰিত হৈছিল আৰু ঋকিক সকলোৱে ভালো পাইছিল। আনফালে আকৌ 7 বছৰমানৰ পাছত সেই ৰাজ্যৰে ওচৰত থকা বেলেগ এখন ৰাজ্যৰ ৰাণীয়ে দুজনী যজা ছোৱালী জন্ম দিছিল। দুইজনীৰে এজনী বৰ ধুনীয়া আছিল আৰু আনজনী একেবাৰে কুৎসিত আছিল। সেই পৰীজনী সেই ৰাণীৰ ওচৰলৈ গৈছিল আৰু কৈছিল, তোমাৰ ধুনীয়া ছোৱালীজনী যিমানেই ধুনীয়া সিমানেই বুৰ্বকো হ'ব। পৰীৰ কথা শুনি ৰাণী চক খাই উঠিছিল আৰু মনতে বৰ দুখ পাইছিল। কিন্তু পৰীয়ে কৈছিল, তুমি অকণমানো দুখ নকৰিবা, কাৰণ তোমাৰ আনজনী ছোৱালী যিমানেই কুৎসিত সিমানেই জ্ঞানীও হ'ব। পৰীয়ে এইটোও কৈছিল, তোমাৰ ধুনীয়া ছোৱালীজনীৰ এটা শক্তি থাকিব। তাইৰ ধুনীয়াখিনি কোনো ব্যক্তিক দিব পাৰিব, যি তাই ভাল পায় বা ভাল লগা কাম কৰিব পাৰে। এইদৰে দুই বাই ভনী লাহে লাহে ডাঙৰ হৈছিল। ধুনীয়া ৰাজকুঁৱৰীৰ ৰূপ দেখি সকলো আচৰিত হৈছিল। কিন্তু তাইৰ বুৰ্বকৰ দৰে কোৱা কথাবোৰ শুনি সকলোৱে তাইৰ ওচৰৰ পৰা আঁতৰি গৈছিল। আনফালে কুৎসিত ৰাজকুঁৱৰীৰ জ্ঞান বুদ্ধি দেখি সকলো আকৃষ্ট হৈছিল আৰু তাইৰ কথা শুনি ইমানেই ভাল পাইছিল যে তাইৰ বন্ধুৰ সংখ্যা দিনে দিনে বাঢ়িহে গৈছিল। ৰজাইও মাজে মাজে তাইৰ পৰা উপদেশ লৈছিল। তাইৰ জ্ঞান বুদ্ধি দেখি ধুনীয়া ৰাজকুঁৱৰীও আচৰিত হৈছিল। তাইৰ মনতে বৰ দুখ হৈছিল, কাৰণ তাই কথা ক'ব নজনাৰ বাবে বন্ধুবৰ্গ দিনে দিনে কমি পেলাই অকলশৰীয়াহে হৈ পৰিছিল। সেইদিন কি হ'ল জানা? এদিন তাই মনৰ দুখতে হাবিৰ ফালে অকলে অকলে খোজকাঢ়ি ওলাই গৈ আছিল। এইদৰে গৈ থাকোঁতে তাই হঠাৎ দেখিবলৈ অতি বেয়া অথচ সুন্দৰ পৰিপাটি কাপোৰে সৈতে এজন যুৱকক লগ পালে আৰু সেই ল'ৰাটোৱে আছিল চুলিৰ থোপা থকা ঋকি। ঋকিয়েও ধুনীয়া ৰাজকুঁৱৰীক দেখি আকৃষ্ট হ'ল। তাইৰ দুখেৰে ভৰা মুখখন দেখি সুধিলে, তুমি ইমান ধুনীয়া অথচ ইমান দুখী কিয়? ৰাজকুঁৱৰীয়ে ক'লে, মই বৰ দুখী, কাৰণ মোৰ জ্ঞান বুদ্ধি একেবাৰেই নাই, সেয়ে মই অকলশৰীয়া। তেতিয়া ঋকিয়ে ক'লে, তুমি অকণমানো চিন্তা নকৰিবা, মোৰ ওচৰত এটা শক্তি আছে। মই ভালপোৱা কাৰোবাক জ্ঞান বুদ্ধি দি জ্ঞানী কৰিব পাৰোঁ। মই তোমাক সেই শক্তি দিম, কিন্তু তুমি মোক কথা দিব লাগিব যে তুমি মোক এবছৰৰ পিছত বিয়া কৰাবা। ৰাজকুঁৱৰী আনন্দত চিঞৰি উঠিল। তাই জ্ঞান বুদ্ধি পোৱাৰ আশাত ঋকিক বিয়া কৰাম বুলি কথা দিলে। ঋকিয়েও সঁচাকৈ তাইক সেই শক্তি দি দিলে। তাই আচৰিত হ'ল যে সেই শক্তি পোৱাৰ পিছত তাই সুন্দৰকৈ সকলো কথা ক'ব পৰা হ'ল।
তাইৰ যুক্তিপূৰ্ণ কথাৰে সকলোকে আকৰ্ষণ কৰিব পৰা হ'ল। যিকোনো সমস্যাৰে সমাধান অতি সহজে কৰিব পৰা হ'ল। তাইৰ জ্ঞান ভৰা কথা শুনি সকলো আচৰিতো হ'ল। সকলোৱে পুনৰ তাইৰ ওচৰলৈ আহিবলৈ ধৰিলে। ৰজায়ো ৰাজসভাত তাইক সুধি সমস্যা সমাধানো কৰিবলৈ ল'লে। তাইৰ জ্ঞানে তাইৰ সৌন্দৰ্য আৰু বঢ়াই তুলিলে। ৰাজসভালৈ অহা বহু কোঁৱৰে তাইক বিয়া পাতিবলৈ বিচাৰিলে। এজন ধুনীয়া ৰাজকুঁৱৰীৰ চকুতো পৰিল। জ্ঞানী গুণী ধুনীয়া ৰাজকুঁৱৰজনৰ লগত ৰাজকুঁৱৰীয়ে ইচ্ছা কৰিলে বিয়া পাতিব পাৰে বুলি ৰজায়ো অনুমতি দিলে। ৰাজকুঁৱৰীয়ে অলপ চিন্তাত পৰিল। তাই কি কৰিব ভাবি ভাবি পুনৰ হাবিখনৰ ফালে যাবলৈ ধৰিলে। হঠাৎ দেখিলে বহুত মানুহ, আৰু মানুহবোৰে এখন ডাঙৰ ভোজমেলৰ আয়োজন কৰিছে। মানে ধুনীয়া ধুনীয়া খোৱা বস্তুৰে ধুনীয়াকৈ এখন ভোজমেল পাতিছে। তাই দেখি আচৰিত হ'ল। ইমান সুন্দৰ সুন্দৰ খোৱা বস্তুৰে সৈতে কিহৰ ভোজমেল পাতিছে? তাই তাত থকা মানুহক সুধিলে। তাৰে এজন লোকে ক'লে যে আমাৰ ৰাজকুঁৱৰৰ ৰিকিৰ বিয়া পাতিছোঁ। লগে লগে ৰাজকুঁৱৰীৰ আগৰ কথা মনলৈ আহিল। এবছৰৰ আগতে বিয়া পাতিম বুলি কথা দিয়া ৰিকিৰ কথা মনত পৰিল। যিবোৰ কথা ৰাজকুঁৱৰীৰ মনৰ পৰা একেবাৰে আঁতৰি গৈছিল। ৰাজকুঁৱৰীৰ জানিবলৈ খুব মন গ'ল, ৰিকিয়ে বাৰু কাক বিয়া পাতিব? হঠাৎ দেখা পালে সেই দেখিবলৈ বেয়া ৰিকিয়ে এক উজ্জ্বল মুখ লৈ তাইৰ আগত উপস্থিত হ'ল আৰু নিজৰ বিয়াৰ কথা ৰাজকুঁৱৰীক ক'লে। ৰাজকুঁৱৰীয়ে সুধিলে, তুমি কাৰ লগত বিয়া পাতিছা? তেতিয়া ৰিকিয়ে ক'লে, আন কোনো নহয়, তোমাৰ লগতেই, আৰু তোমাৰ বাবেই অপেক্ষাত আছিলোঁ। ৰাজকুঁৱৰীয়ে কি ক'ম কি নক'ম ভাবিয়েই নাপালে। তাই জানিছিল ৰিকি এটা ভাল ল'ৰা, কিন্তু তাই মনেৰে কল্পনা কৰা ধুনীয়া ল'ৰাজনৰ দৰে ৰিকি নহয়। ৰিকিয়ে ৰাজকুঁৱৰীৰ সকলো কথা বুজি পালে। সেয়ে সি ক'লে, তুমি তোমাৰ শক্তিৰে মই তোমাক যিদৰে জ্ঞান দিছিলোঁ, তুমিও মোক তুমি বিচৰা নিজৰ ধুনীয়া ৰাজকুঁৱৰজনৰ দৰে মোক কৰি ল'ব পাৰা, কাৰণ মই তোমাক ভাল পাওঁ। ৰাজকুঁৱৰীয়েও পৰিয়ে দিয়া সেই শক্তিৰ মতে ৰিকিৰ চকুলৈ চালে আৰু ভাবিলে, ৰিকি মই বিচৰাৰ দৰে এজন পৃথিৱীৰ ভিতৰত ধুনীয়া ৰাজকুঁৱৰ, যাক মই বিয়া কৰাব বিচাৰোঁ। এই কথা ভবাৰ লগে লগেই যাদুৰ দৰে সকলো সলনি হৈ গ'ল, আৰু ৰিকিক এজন সুন্দৰ ৰাজকুঁৱৰৰ ৰূপত ৰাজকুঁৱৰীয়ে নিজৰ সন্মুখত দেখা পালে। দুয়োৰে মনৰ ইচ্ছা পূৰ হ'লত দুয়ো বৰ আনন্দিত হ'ল, আৰু পিছদিনাই ৰিকিৰ সৈতে ৰাজকুঁৱৰীৰ ধুমধামেৰে বিয়া হ'ল আৰু সুখী জীৱন কটাবলৈ ধৰিলে। ৰিকি আৰু ৰাজকুঁৱৰীৰ সপোন বাস্তৱ হোৱা সাধুটো শুনি ভাল লাগিলনে? যদি ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ দেই।